আজি যি কাৰ্যসূচী নাথ যোগী ছাত্ৰ সন্থাৰ শ্বহীদ দিৱস ৰাইজলৈ কি মেছেজ দিব আপুনি? নিশ্চয় মই আটাইলৈ ধন্যবাদ জনাইছোঁ। সৰু BTC নাথ যোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা ফকিৰগাম এই পাব্লিক হাইস্কুলত খেলপথাৰত অনুষ্ঠিত হোৱা শ্বহীদ শ্ৰদ্ধাৰ আমাৰ নাথদেৱৰ মনবৰ নাথদেৱৰ স্মৃতিত যিয়ে আমি অনুষ্ঠিত কৰিছোঁ শ্বহীদ দিৱস। এই শ্বহীদ দিৱসত অংশগ্ৰহণ কৰা কোকৰাঝাৰ জিলা, ওদালগুৰি জিলা, বাক্সা জিলা, চিৰাঙৰ পৰা আদি ইয়াত যিসকল দল সংগঠন উপস্থিতিত আমাক কৰিলে আটাইসকললৈ মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। এতিয়া কথাটো হ'ল আজি আমাৰ এই মনবৰ নাথদেৱৰ স্মৃতিত আমি ইয়াত এদিনীয়া কাৰ্যসূচীৰে ফকিৰগাম পাব্লিক হাইস্কুলৰ খেলপথাৰত আমি শ্বহীদ দিৱস অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ দিনজোৰা কাৰ্যসূচীৰে বৃক্ষৰোপণ, শ্বহীদ তৰ্পণ, পতাকা উত্তোলন আৰু আমাৰ বিভিন্ন ধৰণৰ জিলা বা আমাৰ গাঁৱৰ পৰা অহা কাটিকা দল, নামৰ দল আদি আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ। ইয়াত আজি আমাৰ এই সভাৰ বিভিন্ন দল সংগঠনৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ আমাৰ সাধাৰণ সম্পাদক তেখেত উপস্থিত আছিলে। আমাৰ সভাত BTC তথা অসম যোগী প্ৰাদেশিক সন্মিলনীৰ বিষয়ববীয়াসকল উপস্থিত আছিলে। সন্মানীয় আজি আমাৰ এই যি মনবৰ নাথৰ স্মৃতিত অনুষ্ঠিত কৰা শ্বহীদ দিৱসৰ অনুষ্ঠানৰ জৰিয়তে মই ৰাইজলৈ এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আজিৰ তাৰিখটো আমাৰ 20 ছেপ্টেম্বৰ, আমাৰ যিহেতু স্বাধীনতা আন্দোলনত প্ৰাণাহুতি দিলে, সেই শ্বহীদৰ স্মৃতিত আমি ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু BTD আগন্তুক পৰিষদীয় সকলো চৰকাৰৰ ওচৰত আমি দাবী জনাম যে আমাক জনজাতিকৰণৰ লগতে আমাৰ এই 20 ছেপ্টেম্বৰটো চৰকাৰী বন্ধ ঘোষণা কৰিব লাগে। আৰু এই বন্ধ ঘোষণাটো যেতিয়ালৈকে আমাৰ নিদিব তেতিয়ালৈকে আমাৰ STৰ সমান্তৰালভাৱে আন্দোলন চলি থাকিব। গতিকে আমি আজিৰ এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ BTD অসমবাসী নাথযোগীসকললৈ BTC নাথযোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যে অনাগত দিনত আমাৰ শ্বহীদ মনবৰ নাথৰ নামত আমি এখন উদ্যান আৰু আমাৰ এখন বিদ্যালয় মানে ইউনিভাৰ্চিটি আৰু 20 ছেপ্টেম্বৰ বন্ধ দিন হিচাপে আমি ঘোষণা কৰাৰ আমি আহ্বান জনাইছোঁ। আগন্তুক দিনত BTR চুক্তিত হৈ গ'ল 27 জানুৱাৰী তাৰিখে। এই BTR চুক্তিক লৈ আপুনি আপোনাৰ জনগোষ্ঠীটোক কি আহ্বান জনাব? নিশ্চয়কৈ বৰ্তমান সময় পৰিৱৰ্তনশীল আৰু আমাৰ নাথ জনগোষ্ঠীটো আজি বহুত লাঞ্ছিত, বাঞ্ছিত, শোষিত হৈ আছে। আপোনালোকে জানে যে BTC চুক্তি 2003 চনত যেতিয়া হৈছিলে, ভাৰত চৰকাৰ তথা গৃহ বিভাগ আমাৰ BLTৰ লগত সেই চুক্তিৰ আধাৰত সকলো জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে নাথ যোগীসকলৰো স্বাক্ষৰকাৰী আছিলে। আৰু সেই চুক্তি স্বাক্ষৰকাৰীৰ অনুযায়ী আমাক মাননীয় মহিলাদেৱৰ নেতৃত্বাধীন চৰকাৰখনে আমাক এটা কথা কৈছিলে যে সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়নৰ লগতে নাথ জনগোষ্ঠীসকলকো সম উন্নয়ন, সম বিকাশৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু দেখা গ'ল বিগত 15 আৰু 2 বছৰ 17টা বছৰেই আমাক এইখন চৰকাৰে লাঞ্ছিত আৰু শোষিত কৰি তুলিছে। ইতিমধ্যে আমি বাৰম্বাৰ কোৱা স্বত্বেও যে আমাৰ নাথযোগীসকলৰ পৰা, আমাৰ অধ্যুষিত অঞ্চলবিলাকৰ পৰা আমি বিভিন্ন পদ বিচাৰিছিলোঁ। ভূমিৰ নীতি অধিকাৰ হওক, ৰাজনীতিৰ অধিকাৰ হওক, শিক্ষানীতিৰ অধিকাৰ হওক, সামাজিকভাৱে আমি জীয়াই থাকিবৰ কাৰণে আমি বিগত BPF চৰকাৰক বিভিন্ন আমি আহ্বান জনাইছিলোঁ। কিন্তু এতিয়া আমি চিন্তা কৰিছোঁ যে যিহেতু পৰিৱৰ্তন আমাক অনিবাৰ্য, পৰিৱৰ্তনৰ লগে লগে যিহেতু আমি সকলোৱে জ্ঞাত যে আমাৰ পুনৰ আৰু এখন বড়ো ভাইসকলৰ লগত দ্বিতীয়খন চুক্তি হৈছে। সেইখন হৈছে যোৱা 27 জানুৱাৰী তাৰিখে 2020 চনত ভাৰত চৰকাৰ গৃহ বিভাগ, ভাৰত চৰকাৰ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া, শ্ৰদ্ধাৰ আমাৰ 4টা NDA সংগঠনৰ মুৰব্বী, লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ ডাঙৰীয়া আৰু আমাৰ সম্পাদক লৰেন্স ইছলাৰী দেৱৰ উপস্থিতিত আৰু স্বাক্ষৰ মৰ্মে মাননীয় হাংগ্ৰামা মহিলাৰীৰ সাক্ষীত, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাক্ষীত আৰু সন্মানীয় মুখ্যমন্ত্ৰীদেৱৰ স্বাক্ষৰ সাক্ষী মৰ্মে BTR চুক্তি হৈছে। এই চুক্তিৰ আধাৰত আমি পুনৰ লাঞ্ছিত আৰু শোষিত হৈ থকা নাথযোগীসকলে পুনৰ আমি এটা পৰিৱৰ্তন বিচাৰিছোঁ। আৰু এই পৰিৱৰ্তনৰ কাৰণে অনাগত দিনত আমি সকলো জাতি জনগোষ্ঠীৰ লেখীয়াকৈ আগবঢ়াই নিয়াৰ দৰে আমিও যাতে আগবঢ়াই যাব পাৰোঁ, নিশ্চয় আমি পৰিৱৰ্তনকামী এখন চৰকাৰ বা পাৰ্টিক আমি সমৰ্থন দি যাম।